অহাকালি আমাৰ ভাৰতীয় জনতা পাৰ্টি AGP আৰু UPPLৰ বিধায়ক মন্ত্ৰী গোটেই সকলক লৈ গধূলি 6:30 বজাত আমি সিটি চেণ্টাৰত কাশ্মীৰী ফাইল চাব যাম Assam do not have any entertainment tax on film. মানে বাহিৰৰ ৰাজ্য চৰকাৰবিলাকে টেক্স উইথড্ৰ কৰিছে কাৰণ তেওঁলোকে টেক্স লগায় অসম চৰকাৰে টেক্স নলগায় চিনেমাৰ ওপৰত আমাৰ যেহেতু চিনেমা হলবিলাকৰ অৱস্থা ইমান ভাল নাছিলে সেইকাৰণে উই ডু নট ইউজ টু বি ইম্প'জ এনি এণ্টাৰটেইনমেণ্ট টেক্স অসমত সকলো চিনেমাৰ কাৰণে এণ্টাৰটেইনমেণ্ট টেক্স ইজ ফ্ৰী যোৱা বছৰ আৰু এই বছৰ একাধিক্ৰমে 2টা বছৰ অসম বিধানসভাত অধ্যক্ষ আৰু বিৰোধী আৰু চৰকাৰী পক্ষ সকলোৱে ৰাজ্যপালৰ ভাষণ বাধা নোহোৱাকৈ শুনিছে আৰু সেইটো ডেমক্ৰেচিৰ বাবে অত্যন্ত শুভ লক্ষণ যেতিয়া সংসদত ৰাষ্ট্ৰপতিয়ে অভিভাষণ দিয়ে তাত কোনেও দিগদাৰ নকৰে আমাৰ ইয়াত কেনেবাকৈ এটা পৰম্পৰাৰ সৃষ্টি হৈছিল কিন্তু যোৱা 2টা বছৰ বিৰোধী পক্ষই ৰাজ্যপালৰ ভাষণত কোনো ধৰণৰ খেলিমেলি বা হুলস্থুল সৃষ্টি কৰা নাই ৱাকআউটো কৰা নাই তাৰ বাবে মই বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আমাৰ অসম আমাৰ UDF বিধায়িনী দল কংগ্ৰেছ বিধায়িনী দল CPMৰ বিধায়িনী দল সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জিকা হাৰা এই বস্তুটো আৰু মোৰ পৰা শুনি আৰু টিভিত TRP ল'ব নালাগে আমাৰ দুইজন প্ৰাৰ্থী আমাৰ ফালৰ পৰা থাকিব আৰু জিকা হাৰা কাউণ্টিঙৰ দিনাখন ৰিজাল্টটো আপোনালোকে দেখা পাব আৰু মাজত মই জিকি মই হাৰিম তেওঁ এইবিলাক কৈ থাকে আৰু ভোটৰ কাৰণে মই এইবিলাকৰ ওপৰত মোৰ কমেণ্ট নাই মই টিভি ইমান এইবিলাক ষ্টেটমেণ্ট চাব সময় পোৱা নাই চাওক মই সিদিনাখন কংগ্ৰেছৰ ওপৰত মোৰ এছেছমেণ্টখিনি আপোনালোকক মই কৈছোঁ আৰু বাৰে বাৰে ৰিপিট কৰি থাকিব খোজা নাই যিখিনি মই ক'ব লাগে আপোনালোকক সিদিনাখন কৈছোঁ ৰিজাল্টৰ পিছত আৰু ৰাজ্যসভাৰ নিৰ্বাচনো বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটে 2জন প্ৰাৰ্থী দিব আৰু আমি দুইজনে জিকিম বুলি আশা কৰি আমি প্ৰাৰ্থী দিম বাকি জিকা হাৰা টেলিভিছনত কোৱা নোকোৱাৰ ওপৰতো নহ'ব ৰিজাল্টৰ ওপৰত হ'ব G23 of the Congress is suggesting that there should be a leadership change and instead Mukul Wasnik should take over. Any comment on that, sir? I do not want to comment on the internal affairs of the Congress party, but successive electoral defeat has proved that Gandhis cannot take Congress into any victory. So, according to my view, Gandhis will take Congress to a situation even Congress will not remain visible in Panchayat election also in days to come. However, whether Congress wants to go down with Gandhi or wants to go up, that is their own decision. I don't want to comment on that. আমি এতিয়া কোভিডৰ আলোচনা কৰিব নালাগে এইবিলাক প্ৰশ্নই মানুহৰ মনত মানুহেও ভাল নাপায় এতিয়া মানুহে কোভিডটো অলপ পাহৰিছে গতিকে এইটো ক'ব নালাগে কি আমাৰ বাজেটখন নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পালনৰ দিশত বাজেটে দিক নিৰ্ণয় দেখুৱাব কাৰণ আমাৰ গোটেই উদ্দেশ্যটো হ'ল যে আমি কি কৰিম কি নকৰিম সেইখিনি আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰসমূহত আমি কৈ থৈ দিছোঁ গতিকে বাজেটখন এই ধৰণে প্ৰস্তুতি কৰা হ'ব যাতে নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ বাস্তৱত ৰূপায়িত হয় আমাৰ গোটেই ধাৰণাটো
এটা ক্ষেত্ৰতে আমি কেন্দ্ৰবিন্দুত হৈ আছোঁ যাতে 5 বছৰ পিছত অসমৰ ঘৰুৱা ইনকাম 8 লাখ কোটি টকা পাব পাৰে আৰু সেই দিশতে আমি গৈ আছোঁ গতিকে ইকনমিকেলি আমাক কেনেকৈ ষ্ট্ৰং কৰিব পাৰি মানুহে কেনেকৈ ভূমিৰ অধিকাৰ পাব পাৰে মানুহৰ ঘৰৰ পৰা আমি কেনেকৈ উৎপাদিত সামগ্ৰী ক্ৰয় কৰিব পাৰোঁ এই যি গোটেই কামবিলাকত আমি লাগি আছোঁ তাক আৰু এখোজ আগুৱাই নিয়াৰ প্ৰয়াস এটা বাজেটত ডেফিনেটলি ৰাইজে দেখা পাব Sir, RSS had submitted its annual report in a meeting recently held in Ahmedabad where it had said that certain communities are trying desperately to enter into government machinery. Any comment on that, sir? I think there are always attempts to inflict in the governance by various forces which may not be friendly to the India or Indian government. So this is an ongoing process that we have to remain vigilant. Thank you.